হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। কেইদিনমান আগলৈকে বেয়া হৈ আছিলে, জ্বৰ হৈ আছিলে মোৰ। চ' ভিডিঅ' দিয়া নাছিলোঁ, মই আপলোড কৰা হোৱা নাছিলে। চ' এতিয়া মই যাবলৈ ওলাইছোঁ mitzyk, একচুৱেলি ৰেবিছ বেজি দিবলৈ। 차가운 새벽 공기에 난 몰래 눈을 떠내 이 도시의 harmony 난 너무나 익숙해 내 어린 এতিয়া মানে আমি ইয়াক নিম, দেউতাই মই ইয়াক mitzyk ৰেবিছটো দিবলৈ। তাত 3 মাহ হ'ল। চ' বাকী দুটা দিয়া হ'ল বাৰু, এইটো দিয়া নাই আৰু এইটোতো দিব লাগিবই, কাৰণ ময়ো বেজি লৈছোঁ। মানে তাৰ অকণমান দাঁতটো লাগিছিলে, বহুতে জানে চাগে। চ' বেজি মোৰো কেইটা লোৱা হ'ল, 2, 4, 6টা লোৱা হ'ল বেজি। চ' 6টা নহয় 8টা লোৱা হ'ল বেজি। চ' ইয়াক এতিয়া নিম। মই বাবাধান গৈছিলোঁ কেইদিনমানৰ আগত, আৰু তাৰো ভিডিঅ' আছে মোৰ ওচৰত। মই দিয়া নাই কাৰণ মোৰ গাটো ভাল নাছিলে, মই কৈছোঁ। চ' এতিয়া মানে আপুনি সেইকেইটা ভিডিঅ' চাই লওক। আৰু ইয়াক মইতো নিম, দেউতাই মই বাইকত। চ' বাইকতো ভিডিঅ' কৰিব নোৱাৰিম ন। চ' দেউতাই ওলাই LIC যায়। চ' তাতো অকণমান দেৰি ৰ'ব লাগিব আগফালে মই। এণ্ড তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই লওক, আমি কি কৰিছিলোঁ। বেছি তেতিয়া মই মানে ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ মানে গাড়ীত গ'লে মোৰো কিবাকিবি লাগে, বহুত কিবাকিবি লাগে। চ' এতিয়া মানে শিৱসাগৰো যাব আছে, মই নাজানো যাওঁ নে নাযাম, বিয়া এখন আছে। যদি যাওঁ এনেও ভিডিঅ' পাব। চ' ষ্টে কানেক্টেড এণ্ড চাওক ভিডিঅ'টো মই কিনো বনাইছিলোঁ বাবাধানত গৈ পেলাই। On the way to Golaghat, at least 3 kilometers away from Numaligarh Tiniyali, this ancient Shiva temple is situated. Probably it was set up in the last part of 19th century. And at first it was on the Deopahar, jot ami jam ইয়াৰ পাছত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গণেশ মন্দিৰ বাবাধানৰ ফালে অকণ পাছফালে আছে এইটো। আৰু ইয়াৰ যোনটো হোৱাইট এণ্ড গল্ডেনৰ কাম আছে ন, বহুত ধুনীয়া। গৈছোঁ চব ভাগৰি গ'ল আৰু যাব নোৱাৰে। আমি বাবাধানৰ পৰা অকণমান দূৰত আছোঁ এতিয়া, বেছি দূৰ নহয় বাৰু দেওপাহাৰলৈকে। আপোনালোকে আহিব পাৰিব ওচৰতে। আৰু ভাগৰ লাগিলে কাৰণে অকণমান খোজকাঢ়ি চাহ পিঠা বনাওঁ, য'ত যি আছিলে আমি খাই লৈছোঁ শক্তি পাবৰ কাৰণে। এণ্ড some says it was a separate hillock top of which this temple was built, but for earthquake, cyclone or some battle, whatever may be the cause, it is destroyed. Now wrecks and ruins and Deopahar tells us regarding this. It is said that as the old priest Narayan Kandali was too old to climb up the hillock, he brought the idol with humor to this very place where it is. চব পাথৰত দেখিছে, ইমান ধুনীয়া ধুনীয়াকেতো নৃত্যকাৰ।